হেই গাইজ, কি খবৰ আপোনালোকৰ? মই সৰুকণে আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মানে আজি মই গুৱাহাটীলৈ এটা বিশেষ কামত যাই আছোঁ। গুৱাহাটীত এটা মোৰ বিশেষ কাম আছে, সেইকাৰণে গুৱাহাটীত যাই আছোঁ। মোৰ লগত আজি গুৱাহাটীত যাব মোৰ বন্ধু এয়া মোহন দাস। আমি এতিয়া কঠালকুছি ষ্টেচন আহি পাইছোঁ। ইয়াতে আমি ট্ৰেইনেৰে গুৱাহাটীলৈ যাত্ৰা আৰম্ভ আমাৰ ট্ৰেইন আছে 6:30 বজাত। এতিয়া হৈছে 6:15। সেইকাৰণে আমি এতিয়া অলপ ৱেইট কৰি আছোঁ ট্ৰেইনৰ কাৰণে। এয়া চাওক, এতিয়া 6:17 হৈছে আৰু আমি ট্ৰেইনলৈকে অপেক্ষা কৰি আছোঁ। চাওঁ কেতিয়া আহি পায় ট্ৰেইনখন, ৰখি আছোঁ আৰু। এয়া আমাৰ ট্ৰেইন আহি পালেই আৰু। এয়া চাওক, আপোনালোকে আহি পালেই। এয়া এতিয়া আমি ট্ৰেইনত যাই আছোঁ। আমি ট্ৰেইনত উঠিলোঁ আৰু যাই আছোঁ। এয়া চাওক আপোনালোকে, আমি শৰাইঘাট দলং আহি পালোঁ। ইয়াৰ তলত ব্ৰহ্মপুত্ৰ নদী আৰু সৌবোৰ যে খুঁটা দেখিছে, সেইবোৰ হৈছে ব্ৰহ্মপুত্ৰৰ ওপৰত নতুনকৈ সজা ব্ৰিজখনৰ খুঁটাবোৰ। আপোনালোকে জানেই যে ব্ৰহ্মপুত্ৰৰ ওপৰত নতুনকৈ ব্ৰিজ এখন বনাইছিল, সেয়ে তাৰে খুঁটাবোৰ। চাই থাকক আপোনালোকে ব্ৰহ্মপুত্ৰ নদীখন। আমি এতিয়া পল্টন বজাৰ ৰেল ষ্টেচন পালোঁ। এয়া ষ্টেচনৰ লিফ্টেৰে আমি তললৈ নামি আছোঁ। এতিয়া তললৈ যাই আছোঁ আমি। কিবাকে এতিয়া আমি গাড়ীত উঠিলোঁ। মোহনৰ দাদাক এজন গুৱাহাটীত আছিল, আমি তেওঁৰ গাড়ীতে যাই আছোঁ। তেওঁ আমালৈ ৰেল ষ্টেচনত ৰখি আছিল। এতিয়া আমি তেওঁৰ গাড়ীত উঠি আমি যাই আছোঁ আৰু। প্ৰথমতে আমি এতিয়া দিছপুৰ হস্পিটেলৰ পৰা আহোঁ। মোহনৰ অলপ কিবা কাম আছে হস্পিটেলত। আমি এতিয়া ৰিটাৰ্ণ ঘৰলৈকে যাই আছোঁ। আমাৰ ট্ৰেইনখন আছিল 5:30, কিন্তু ট্ৰেইনখন লেট মাৰি আহিলে 7:30। বাপৰে, 2 ঘণ্টা লেট মাৰিছে ট্ৰেইনখনে। কেতিয়াবা যাই পাওঁ নাজানো দিয়ক আৰু কিবা হয়। এয়া একদম ভাগৰ লাগিছে মোৰ, সেইকাৰণে টোপনি মাৰি মাৰিয়ে গৈ আছোঁ আৰু। চাওঁ কেতিয়া গৈ পাওঁ। বলক আৰু টোপনি মাৰি মাৰিয়ে গৈ থাকোঁ আৰু কি কৰিব। যাই আছোঁ দিয়ক আৰু টোপনি মাৰি মাৰি। ঘৰটো গৈ পালে হয় আৰু একদম কিবাকে। এই ভিডিঅ'টোত মই আপোনালোকক জাষ্ট এটা ট্ৰেইনৰ জাৰ্ণিয়ে দেখুৱাব বিচাৰিছোঁ। সেইকাৰণে ভিডিঅ'টো বেছি দীঘল কৰা নাই, শ্বৰ্ট কৰিছোঁ। প্লিজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মোৰ ভিডিঅ'বোৰত লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। তো হেই গাইজ, ফাইনেলি আমি কৈঠালকুছি আহি পালোঁ। এতিয়া ৰাতি 9টাই বাজিছে প্ৰায়। এতিয়া ইয়াৰ পৰা আমি আৰু ঘৰলৈ ৰাওনা হ'ম। তো আজিলৈ এৰোঁ আৰু। তো ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, ইয়াতেই সমাপ্ত কৰোঁ। প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। আজিলৈ এৰিলোঁ আৰু। বাই বাই, গুড নাইট।